গাড়ীৰ ভিতৰত আছোঁ যে আন্ধাৰ হৈছে ন বলক পোহৰলৈ যাওঁ বিয়াৰ সিজন আৰম্ভ আৰু এইটো সিজনৰ এইখন হৈছে আমাৰ প্ৰথমখন বিয়া সেইবাবে আহি পালোহি ক্লাব ৰোডত থকা ক্লাবৱে গ্ৰেণ্ডলে সোমাই যে গৈ আছোঁ এন্ট্ৰেন্সটো ইমান ধুনীয়া লাগিছে সেইবাবে ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখোঁ আপোনালোককো অলপমান দেখুৱাওঁ আমি কিদৰে কেনেকৈ এনজয় কৰিলোঁ খুব বেছিয়ে ভাল লাগিলে সেইগৰাকী হৈছে কইনা আৰু ইমান যে ডাঙৰ ভুল এটা কৰিলোঁ জানেনে চব ৰেকৰ্ডিং কৰিলোঁ কিন্তু কইনাগৰাকীক মই ওচৰৰ পৰা ভিডিঅ' কৰি ৰাখিবলৈ পাহৰিলোঁ পাছতকৈ মই এখন ফটো দি দিম তাতে আপোনালোকে কইনাজনী চাই ল'ব পাৰিব ইমান যে ধুনীয়া ডেকৰেশ্যন কৰিছে চাওকচোন আৰু হোম পুৰা ঠাইখন চাওকচোন মোৰ যে একদম চাই বিৰাট ভাল লাগিলে দেই বিয়া বুলিলে কোনে কোনে একেবাৰে খাম বুলিয়ে আহে বাৰু মই কিন্তু একেবাৰে পেট ফুল কৰি খাম বুলিয়ে আহোঁ কিন্তু দেই এতিয়া এপিনৰ পৰা আৰু খাই যাওঁ বোলো ইমানবোৰ খালোঁ কিন্তু তাৰপিছত ফুচকা দেখিলোঁ যেতিয়া ফুচকা নোখোৱাকৈ জানো থাকিব পাৰি বাইদেউ আৰু মই গৈ পালোঁগৈ ক'লোঁ এক প্লেট ফুচকাও বনায়েই দিয়া কিয় নাজানো ফুচকাৰ টেঙা পানীটো যে জিমা পানী একেবাৰে পৰিয়ে দিয়া লৰালৰিকৈ খোৱাৰহে কথা আৰু ফুচকা খোৱাটো নেদেখাওঁ দেই মুখখন বৰকৈ মেলিব লাগে ন দেখিবলৈও খুব বেয়া হয় ফুচকা খায়ে কি চিধা বহি থকা নাই আৰু বাহিৰলৈ আকৌ এবাৰ আহিলোঁ বলক ফটো ভিডিঅ' যি য'ত আছে কৰি লওঁ অলপ হজম কৰি লওঁ কাৰণ মেইন কোৰ্চটোতো আছেই চাওমিন রাইস পোলাও দেখিলেই নহয় মেইন কোৰ্চত কি আছে নামবোৰ কৈ নগ'লোঁ আৰু গমটো পাইছেই চাগে এতিয়া বলক মোৰ নিজৰ প্লেটখন ৰেডি কৰি লওঁ মই অলৰেডি ইমানেই ফুল অলপ অলপকৈ গোটেইখিনি বস্তু ল'লোঁ টেষ্ট কৰিবলৈ কাৰণে কিন্তু একো খাব নোৱাৰিলোঁ কিন্তু খানাটো বিৰাট টেষ্টি হৈছিলে ফাইনেলি কি লৈছোঁ সেইটো ৰাবি ফাইনেলি দৰা আহিবলৈ সময় হৈ গৈছে আৰু দেহা মানুহটো জানেই ঢোল দেখিলেই তাকো ঢোল বজাবলৈ লাগে আৰু এয়া বোলক এতিয়া দৰা আদৰোংগে সঁচা কথা ক'বলৈ গ'লে ইমান বছৰৰ মূৰত ইমান বেছি ফূৰ্তি কৰিলোঁ সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'ৰ যোগেদি এই সুন্দৰ মুহূৰ্তবোৰ সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ তুমি ক'ব লাগিব এই নাজানে নহয় এয়া দৰা আহি হোমৰ গুৰিও পালেহি
ৰাতিও হৈ আহিছে ঠাণ্ডাও পৰি আহিছে মায়ে মানে অলপমান অসুবিধা পায় আৰু দেহামনৰো যিহেতু কাইলৈ ৰাতিপুৱা স্কুল আছে সেইবাবে মই হোমৰ গুৰি গোটেইখিনি ভিডিঅ' দেখাব নোৱাৰিলোঁ আপোনালোকক ঠিক আছে তেতিয়াহ'লে আজিলৈ গৈ থাকোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কিন্তু নিশ্চয় কৰিব দেই